প্ৰপত্ৰ বিতৰণ কৰা হ'ল মাটিৰ। আজি আমাৰ গোটেই অসমৰ চাহ শ্ৰমিক আৰু শ্ৰমিক পৰিয়ালসকলৰ বাবে আমাৰ কাৰণে আটাইতকৈ এটা গৌৰৱৰ দিন, এটা ঐতিহাসিক দিন। আৰু এই গৌৰৱৰ ঐতিহাসিক দিনটো আমাৰ অসমৰ সৰ্বকালৰ যি জনপ্ৰিয় সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত হৈ উঠিছে। কাৰণ আমি গম পাওঁ যাৰ মাটি নে তাৰ সন্মানো নাই। তাৰমানে আজি এইখন চিমলেটাৰ টি ষ্টেট আৰু অসমৰ চাহ শ্ৰমিক বুলি ক'লে 200 বছৰ অতিক্ৰম হ'ল। এইখন 1938 চনত স্থাপিত হৈছে। তেওঁলোকে বসবাস কৰি আহিছে, কিন্তু তেওঁলোকৰ মাটিৰ ওপৰত অধিকাৰ তেখেতসকলৰ নাই। মালিকী স্বত্বত কাৰোবাৰখিনি আছে। গতিকে এইটোক এটা যুগান্তৰী সিদ্ধান্তৰে যি চেলিং আইনখন সংশোধন কৰি চাহ শ্ৰমিকসকলক বা তাৰ পৰিয়ালসকলক যি ধৰণৰ মাটি দিয়াৰ বন্দোবস্ত কৰাৰ বা মাটি ছেটেলমেণ্ট দিয়াৰ যি ব্যৱস্থা কৰিছে, এটা এটা ঐতিহাসিক দিন, অতি সিদ্ধান্ত। মই ভাবোঁ চাহ শ্ৰমিকসকলৰ কাৰণে আজিৰ পৰা এক নতুন দিন তেওঁলোকৰ আৰম্ভ হ'ল। যি দিনত তেখেতসকলে ক'ব পাৰিব যে য'ত আমি বসবাস কৰিছোঁ সেইটো আমাৰ মাটি, সেইটো আমাৰ ঠাই, এইটো আমাৰ অধিকাৰ। এই অধিকাৰ আৰু সেই স্থায়িত্বক লৈ যি ধৰণৰ তেখেতৰ অধিকাৰটো চৰকাৰখনে দিলে, মই ভাবোঁ ইয়াৰ দ্বাৰা শ্ৰমিকসকলৰ ভৱিষ্যত সুন্দৰ হ'ব, সৰ্বঙ্গ সুন্দৰ হ'ব। আৰু বহুবোৰ চৰকাৰী আঁচনিৰ পৰা যি তেখেতসকলে বঞ্চিত হৈছিল, সেইবিলাক তেখেতসকলে এতিয়া বঞ্চিত কেতিয়াও নহয়। যেনে আগত আপোনালোকে গম পায় যে বহু শ্ৰমিক আছে য'ত PMI ঘৰতো নাপাইছিল, আগত আয়োগৰ ঘৰতো তেখেতসকলে পোৱা নাছিল। কেনেকৈ পাব? তেওঁলোকৰ মাটি নাছিল। আজি সেইটো পোৱাত তেখেতসকলে আৰম্ভ হৈ গ'ল। আপুনি আধাৰখন কাৰ্ডখন বনোৱাৰ ক্ষেত্ৰত বহুতো কষ্ট হৈছিল, আপুনি গম পাব বিভিন্ন ক্ষেত্ৰত। আজি জনকল্যাণ আঁচনি, অৰুণোদয় আঁচনি পোৱাৰ ক্ষেত্ৰত বহুতো ক্ষেত্ৰত প্ৰব্লেম হয়। গতিকে এনেকৈ বিভিন্ন ধৰণৰ প্ৰব্লেম তেখেতসকলে হৈছে। গতিকে অসম চৰকাৰখনে ধুনীয়াকৈ চাহ বাগানৰ শ্ৰমিকসকলক লৈ 5,000 পৰিয়ালক তেখেতসকলে শ্ৰমিকসকলক আহিল, স্কুলৰ নিৰ্মাণ আহি গ'ল, চাকৰি বাকৰি সংশোধনৰ ব্যৱস্থাবিলাক আহিল, আজি মাটিটো পাব। মই ভাবোঁ তেখেতসকলেও অসমৰ এজন খিলঞ্জীয়া বাসিন্দা হিচাপে বসবাস কৰাৰ পৰিৱেশটো হ'ল। আৰু আজি প্ৰপাৰ্টি বিতৰণ হ'ল 258 পৰিয়ালে ফৰ্মখন পাব। আৰু মই ভাবোঁ চব ঠিকে ঠাকে থাকিলে মাৰ্চৰ প্ৰথম ৱিকৰ ভিতৰত তেওঁলোকে মাটি পট্টা পাব। এই প্ৰমাণপত্ৰ পালোঁ, খুবেই ভাল লাগিছে, আনন্দ লাগিছে, মানে নাচিব মন গৈ আছে এক প্ৰকাৰৰ ক'ব গ'লে। কাৰণ কিয় আজি আমাৰ আজা ককাইহঁতে ইমান শ বছৰ ধৰি এই বাগানখনতে কাম কৰি আহিছে। যেনেকৈ আমাৰ মা দেউতাই এইখন বাগানতে কাম কৰি ঢুকাই গ'ল, কিন্তু আজিলৈকে আমি মাটিৰ পট্টা পোৱা নাছিলোঁ বা নিজৰ অধিকাৰ নাছিলে এইখন বাগান। খালি আমি লেবাৰ হিচাপে আমি কামহে কৰিছিলোঁ আৰু মজুৰিখিনি পাইছিলোঁ আৰু কাম কৰিছিলোঁ, কিন্তু আমাৰ থকাৰ কোনো তেনেকৈ ব্যৱস্থা নাছিলে। কিন্তু আজি আমি ভাগ্যৱান বুলি ক'ম। মই হেমন্ত বিশ্ব শৰ্মা মহোদয়ক মই ধন্যবাদ জনাওঁ আমাৰ কাৰণে যে এটুকুৰা থকাৰ কাৰণে মাটি যে দিলে, তাৰ কাৰণে মই বহুবাৰ মই ধন্যবাদ দিওঁ। আৰু কি বিচাৰে মানে আজি আমি লেবাৰ জীৱনত আমি ক'ব নোৱাৰোঁ, আমাকতো পাৰিলে গোটেইখিনি লাগে না। কিন্তু তথাপি আজি এই চিমনিতলা চাহ বাগিচাখন আজি এবছৰৰ বেছি হৈ গ'ল, যিটো নেকি বাগানখন আজি বন্ধ হৈ গ'ল। সেইটোৰ কাৰণে আমি খুবেই দুখিত আছোঁ। বহুত আমাৰ শ্ৰমিক ৰাইজে বহুত হাহাকাৰত পৰিছে। কাৰণ কিয় আমাক মাটি দিছে হয়, কিন্তু আমি মাটি লৈতো আমি মাটিটো খাই থাকিবতো নোৱাৰোঁ। আমাক জীয়াই থকাৰ কাৰণে আমাক কৰ্মৰ হস্তান্তৰ লাগে। যিহেতু আমি কৰ্ম কৰিলেহে আমাৰ ল'ৰা ছোৱালী আমি পোহপাল বা শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আমি আগবাঢ়ি যাব পাৰিম। অকল মাটি অকলে দিলে নহ'ব। এতিয়া চাওক, বাগান বন্ধ হৈ যাওঁতে আমাৰ স্কুল, আজি মোদীয়ে কয় যে বেটি বাচাও বেটি পঢ়াও, কিন্তু আজি আমাৰ বাগানখন বন্ধ হৈ যোৱাত আমাৰ ল'ৰা ছোৱালীৰ সৰু ল'ৰা ছোৱালী আজি আমাৰ স্কুল বন্ধ হৈ গৈছে। স্কুল যিটো শিক্ষা, মূল শিক্ষাটো বন্ধ হৈ গ'ল। তাৰোপৰি আমাৰ স্বাস্থ্য, যিটো নেকি আমাৰ স্বাস্থ্য, যিখন আমাৰ সৰু আমাৰ বাগানৰ মেডিকেল আছে, ডিছপেঞ্চাৰী বুলি কয়, তো সেইখন আজি বন্ধ হৈ আছে। আমি যিটো আমি চৰকাৰী দৰৱ পাওঁ, সেই দৰৱো আজি আমি যদি কাহ চৰ্দি হ'লেও আজি আমি কিনি খাব লগা হৈছে। এনে আমাৰ বাগান বন্ধ, আমাৰ টকা পইচা নাই, আমি ক'ৰ পৰা কিনি খাওঁ? আমি যিহেতু আমাক চৰকাৰী যিটো মেডিকেলত আমাক ছাপ্লাই ঔষধ দিছিলে, সেই ঔষধখিনি আমি খাই ভাল পাইছিলোঁ, বাগানৰ কাম কৰিছিলোঁ। এতিয়াও আমাৰ বাগানত কিছুমান শ্ৰমিকে বিচনাত পৰি আছে। আপোনালোকে যদি যায় এতিয়াও আমি দেখাই দিব পাৰোঁ। আজি তেওঁলোকক ট্ৰিটমেণ্ট কৰাৰ কাৰণে আমি অসমৰ্থ। সেইটোৰ কাৰণে দুখ লাগে। আৰু মই চৰকাৰক সেইটোৱে জনাওঁ, আপোনালোকৰ জৰিয়তে, আপোনালোকৰ চেনেলৰ জৰিয়তে মই সেইটোৱে চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাওঁ, যাতে অতি শীঘ্ৰে পাৰিলে আমাক বাগানখন খুলি দিয়াৰ ব্যৱস্থাটো কৰি দিয়ে।